আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বাৰাকাতুহ। সমূহ দৰ্শকক পবিত্ৰ ৰমজান মাহৰ মুবাৰকবাদ জনাই আৰম্ভ কৰিছোঁ IMSMSৰ সাপ্তাহিক অনুষ্ঠান ইছলামী কুইজ। وما توفيقي إلا بالله প্ৰিয় দৰ্শক, বহু প্ৰতীক্ষাৰ অন্তত অৱশেষত ৰহমতৰ অতিথি পবিত্ৰ ৰমজান মাহৰ আগমন ঘটিল। আশা কৰোঁ ৰমজানৰ এই বৰকতময় সন্ধিক্ষণত আপোনালোক সকলোৱে কুশলে আছে। আজি আমি আগবঢ়াবলৈ লৈছোঁ আমাৰ এই ধাৰাবাহিকৰ ত্ৰয়োদশ সংখ্যা। সুপ্ৰিয় দৰ্শক, আপোনালোকৰ নিশ্চয় মনত আছে, আমি আগতেই জনাই দিছিলোঁ যে আজিৰ পৰা ৰমজানৰ বিশেষ সংখ্যা আৰম্ভ কৰা হ'ব। সেয়ে পূৰ্বৰ ঘোষণা অনুযায়ী আজিৰ সংখ্যাটো ৰমজান আৰু ৰোজা সম্বন্ধীয় 5টা প্ৰশ্নৰে সজোৱা হৈছে। আশা কৰোঁ প্ৰশ্নকেইটা আপোনালোকে উপভোগ কৰিব। সন্মানীয় দৰ্শক, তেনেহ'লে বলক চাওঁ কি আছে আজিৰ প্ৰশ্নবোৰত। لا إله إلا الله لا إله إلا الله لا إله إلا الله ما لنا رب سوى প্ৰথম প্ৰশ্ন, ৰোজা শব্দটো কোন ভাষাৰ শব্দ? আৰবী, ফাৰ্চী, তুৰ্কী, বঙলা? শুদ্ধ উত্তৰটো হ'ল ফাৰ্চী। দ্বিতীয় প্ৰশ্ন, ৰোজা নৰখাটো কোন প্ৰকাৰৰ গুনাহ? শিৰ্ক, কবিৰা গুনাহ, সগীৰা গুনাহ, মাকৰুহ? শুদ্ধ উত্তৰটো হ'ল কবিৰা গুনাহ। তৃতীয় প্ৰশ্ন, ৰমজান মাহৰ ৰোজা ফৰজ হোৱাৰ আগত কোনটো ৰোজা ৰখা ফৰজ আছিল? আশুৰাৰ ৰোজা, শ্বাৱাল মাহৰ 6 ৰোজা, আয়ামে বীজৰ 3 ৰোজা, শ্বাবানৰ 15 তাৰিখৰ ৰোজা? শুদ্ধ উত্তৰটো হ'ল আশুৰাৰ ৰোজা। চতুৰ্থ প্ৰশ্ন, কোনটো ৰাতিক 1000 মাহতকৈ উত্তম বুলি কোৱা হৈছে? মুহৰ্ৰমৰ 1 তাৰিখৰ ৰাতি, ঈদ উল ফিতৰৰ ৰাতি, বৰাতৰ ৰাতি, কদৰৰ ৰাতি? শুদ্ধ উত্তৰটো হ'ল কদৰৰ ৰাতি। প্ৰিয় দৰ্শক, এতিয়া আছে বিশেষ প্ৰশ্ন, আৰু আজিৰ বিশেষ প্ৰশ্নটোলৈ যোৱাৰ আগতে আহক যোৱা সংখ্যাৰ শুদ্ধ উত্তৰটো জানি লওঁ। যোৱা সংখ্যাৰ বিশেষ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে শাদ্দাদ। এইবাৰ আহক আজিৰ বিশেষ প্ৰশ্নটোলৈ। বিশেষ প্ৰশ্ন, ৰমজান মাহত কোনটো আমল কৰিলে এটা পূৰ্ণ হজৰ সৱাব পোৱা যায়? উমৰাহ, ইতিকাফ, কুৰআন খতম, গোটেই মাহৰ তাৰাবিহ? প্ৰিয় দৰ্শক, আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰটো বাছি উলিয়াওক আৰু আমাক আজিৰ কাৰণে বিদায় দিয়ক। অহা সপ্তাহত পুনৰ লগ পাম এই প্ৰত্যাশালৈ আজিলৈ সামৰিছোঁ। আল্লাহ হাফিজ। اقرأ خيرا ورتل القرآن اسمح بصوتك